নমস্কাৰ বন্ধুসকল, মোৰ নতুন এটা ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। আজি মই কলেজ গৈ আছোঁ। আজি আমাৰ কলেজত মেগাজিন প্ৰতিযোগিতা আছে, চাই থাকিব লাষ্টলৈকে। ভিডিঅ' ধামাকাদাৰ হ'ব আৰু গৈ আছোঁ কলেজখন দেখুৱাই যাম কেনেকৈ, সেয়া চাই থাকিব। তো গাইজ, সেয়া আমাৰ কলেজৰ ইয়াৰ পৰাই গেট দিছে। তো আহি আছোঁ আৰু কলেজ। এইখন আমাৰ মেইন গেট কলেজৰ। ধুনীয়াকৈ আদৰণি বুলি লিখি থোৱা আছে আৰু এইয়া চব প্লেচটো চাওক না, কিমান ধুনীয়া লাগিছে। কি মাস্ক decoration sapna আজি প্ৰাক্তন ছাত্ৰ ছাত্ৰী হৈ আমাৰ মহাবিদ্যালয়ত উপস্থিত হৈছেহি আৰু দুদিনীয়া কাৰ্যসূচীৰে তেওঁলোকে মহাবিদ্যালয়খনৰ সৰ্বাংগীন উন্নতিৰ কাৰণে অহোপৰিসাধ্য চেষ্টা কৰি আছে আৰু এই দুদিনীয়া কাৰ্যসূচী তেওঁলোকে গ্ৰহণ কৰিছে। এই শুভক্ষণত যাম আৰু মহাবিদ্যালয়ৰ প্ৰাক্তন ছাত্ৰ ছাত্ৰীসকলে আৰু আমাৰ কেম্পাছৰ আশে পাশে ছাত্ৰ ছাত্ৰীসকল য'ত আছে তেওঁলোকক আমি পতাকা উত্তোলন স্থলীলৈ সমবেত হ'বলৈ অনুৰোধ জনাইছোঁ। মহাবিদ্যালয়ৰ সকলো ছাৰ বাইদেউ তথা কৰ্মচাৰীবৃন্দক আমি পতাকা উত্তোলন স্থলীলৈ আহিবলৈ বিনম্ৰভাৱে অনুৰোধ জনাইছোঁ। ইতিমধ্যে আমাৰ পতাকা উত্তোলন স্থলীলৈ আমাৰ অধ্যক্ষ মহোদয়ক আমাৰ এনচিচি পেডাৰ আগবঢ়াই দিছে। সেয়ে আমি অত্যন্ত সুখী। পৰৱৰ্তী কাৰ্যসূচীসমূহ চলাই নিবলৈ আমি সকলো ছাত্ৰ ছাত্ৰীকে সহায় সহযোগিতা কৰিবলৈ অনুৰোধ জনাইছোঁ। যিসকল ছাত্ৰ এতিয়াও মহাবিদ্যালয়ৰ বাহিৰত আছে তেওঁলোকক আমি পতাকা উত্তোলন স্থলীত উপস্থিত হ'বলৈ অনুৰোধ জনাইছোঁ। তো গাইজ, এইটো আমাৰ লগৰখিনিয়ে ডেক'ৰেশ্যন কৰিছে। এয়া
গোটেইগাল ডেক'ৰেট কৰি আছে পূৰা। এইটো প্লেচ এইটো কেনেকুৱা লাগিছে ভিউটো চাওক না, কি চাল। ইয়াতে আমাৰ ভাত খুৱাইছে তাৰমানে তো আঁতৰে খুৱাইছে তাত। ভিডিঅ'টো ইমানলৈকে আছিলে, যদি চাই ভাল পালে লাইক শ্বেয়াৰ কমেণ্ট প্লিজ ছাবস্ক্ৰাইব কৰি দিব। যোনসকল মোৰ নতুনকৈ চেনেলটো চাই আছে প্লিজ ছাবস্ক্ৰাইব কৰি দিব।